দুনিয়া সভ্য দুনিয়ার খেলাই খতম। যোৱাকালি চিকাৰ চাবলৈ গৈছিলোঁ আছামিজ মুভি, আপোনালোকে চাইছেনে নাজানো। আৰু চাই কিনে এটাই অনুভৱ হৈছে যে আছামিজ মুভি আছে সেইটোতো বহুত আপগ্ৰেড হৈছে বাৰু। আগত যেনেকুৱা আছিল ধৰক, এতিয়া প্ৰথম জুবিন দাই মানে যিখন মিছন চাইনা আছিল তেতিয়াৰ পৰা অসমীয়া চিনেমাৰ এটা ইউ টাৰ্ণ লৈছে। আৰু বৰ্তমান চিনেমাবিলাক বহুত এটা ভাল ধৰণে দেখা পাওঁ, যেনেকুৱা ধৰণক চাউথৰ বা বলিউডৰ যেনেকুৱা ষ্টাইলত দেখা যায়। গতিকে তেনেকুৱাকৈ আমি অসমীয়া চিনেমা আমি যেনেকৈ ইমাজিন কৰোঁ যে এনেকুৱা হওক বলিউডৰ দৰে বা চাউথৰ দৰে, গতিকে সেনেকুৱা পৰ্যায় এটা পাইছে আছামিজ মুভিও। আৰু কথাটো হৈছে যে কম বাজেটত এই মুভিবিলাক বনোৱা হয়, কম বাজেটত। গতিকে চিকাৰখন কেনেকুৱা কাহিনী বা তাত কোনে এক্টিং কৰিছে সেইবিলাক মই এই ভিডিঅ'ত ক'ম। আৰু মেইন কথা কি, এই ভিডিঅ'ৰ যিটো ষ্টৰি আছে এই ষ্টৰিটো বহুত ক্ৰিটিকেল নহয়, একেবাৰে চিম্পুল ষ্টৰি এটা। আৰু এনেকুৱা ধৰণৰ ষ্টৰি আগতেও আছিল আৰু এতিয়া তাত নতুনত্ব বুলিবলৈ সেই কাহিনীটোত তেনেকুৱা একো নাই। আৰু মই কাহিনীটোৰ বিষয়ে কৈ দিছোঁ। তাৰে আগত মই এটাই কথা ক'ম, আমাৰ জুবিন দা তেওঁ ছিংগাৰ হিচাপে তেওঁক বহুত বেছি ভাল পাওঁ। আৰু ভাষাদি বুজাব নোৱাৰি তেওঁৰ গান বা যি গান গায় সেইবিলাক বহুতেই ধুনীয়া, আল্টিমেট, আৰু তাত ক'বলৈ কোনো ভাষা নাই। জুবিন দা ইজ দ্য বেষ্ট। কিন্তু এক্টিঙৰ ক্ষেত্ৰত কিন্তু এটা আছে তেওঁৰ, কাৰণ বৰ্তমান তেওঁৰ এজ হ'ল বা তেওঁক দেখিবলৈ যেনেকুৱা এটা হিৰোৰ এটা ষ্টাইল বা হেৰি আছে তেনেকুৱা দেখিবলৈ অলপ এক্টিঙৰ ক্ষেত্ৰত ইমান বাৰু ঠিক দেখা নাযায়। তথাপিতো চাওক, আৰু অসমীয়া চিনেমা চবেই চাব লাগে, অসমীয়া চিনেমা ওপৰত যাওক। আৰু মই কাহিনীটোৰ মাজলৈ আহিছোঁ। কাহিনীটো প্ৰথমতে এনেকুৱা হয় যে জুবিন দা এখন চাহ বাগানৰ কৰ্মচাৰী আৰু তেওঁ তাতে গাৰ্লফ্ৰেণ্ডো আছে। আৰু তেওঁলোকে তেতিয়া বাগানত বহুদিন বনাজ চনাজ পোৱা নাছিলে, নোপোৱাৰ ফলত আৰু মেডিকেল ফেচিলিটি ইমান ভাল নাছিলে। তেনেকৈ এজন কৰ্মচাৰী সেই মেডিকেলত ঢুকোৱাৰ পিছত তেওঁলোকে প্ৰটেষ্ট কৰিলে যে এই বাগান বন্ধ থাকিব যেতিয়ালৈ মেডিকেল ফেচিলিটি বা অন্যান্য সুবিধা যি বনাজ চনাজ পাব লগা আছে সেইবিলাক নোপোৱাৰ বাবে বাগানখন বন্ধ কৰি দিয়ে। বাগান টোটেল বন্ধ। তাৰপিছত বাগানৰ মালিকে এই কথা গম পায় মেনেজাৰৰ দ্বাৰাই, আৰু গম পোৱাৰ ফলত যি বাগানৰ মালিকৰ পুতেক আছিল তেওঁ আকৌ আহে অসমলৈ, আহি কিনে আৰু চাহ বাগানখন ছাৰ্ভে কৰে বা চোৱা চিতা কৰে, বনাজ চনাজ দিয়ে, তাৰপিছত মেডিকেল ফেচিলিটি ভাল কৰি দিয়ে। আৰু তেনেতে তেওঁলোকে মানে সিহঁতৰ কাৰণে পুতেক বা যি লগৰকেইটা আহিছিল সিহঁতৰ মনোৰঞ্জনৰ কাৰণে এখন ফাংচন ৰাখিলে। আৰু ফাংচনত ধুনীয়াকৈ চলি আছে, জুবিন দা তাত গান গালে। তাৰপিছত যি জুবিন দাৰ গাৰ্লফ্ৰেণ্ড আছিল তেওঁ পুতেকৰ লগৰকেইটা বাগানৰ বাংলত, আৰু থাকোঁতে তেওঁলোকৰ কাৰণে ভাত বনাব বা কিবা এনে বনাবলৈ জুবিন দা থৈ গ'ল। আৰু জুবিন দা এইফালে প্ৰগ্ৰেমত আছে, প্ৰগ্ৰেমত থকাৰ ফলত যি পুতেক আছিল পুতেকেও ফাংচনত গ'ল। ফাংচনত যোৱাৰ ফলত এই তিনিটা বন্ধু আৰু আছিলে, তিনিটা বন্ধু বাংলত আছিলে। তেওঁলোকৰ খানা বনাবলৈ যিহেতুকে জুবিন দাৰ গাৰ্লফ্ৰেণ্ড তাতে আছে, থাকোঁতে সেই লগৰকেইজনে আলোচনা কৰিলে যে অসমৰ ছোৱালীবিলাক যিহেতুকে বাহিৰলৈ নি বা এনেকৈ বিজনেছ কৰিব পৰা যায় সেই বিষয়ে কথা পাতিছিল ইংলিছত। আৰু জুবিন দাৰ গাৰ্লফ্ৰেণ্ড এডুকেটেড আছিল, গতিকে তেওঁ সকলো কথা গম পাই তেওঁলোকক কিবা ক'বলৈ যাওঁতে তেওঁলোকে জুবিন দাৰ গাৰ্লফ্ৰেণ্ডক হত্যা কৰি এজেগাত পুতি থয়। আৰু সেই কথাটো গম পাই জুবিন দাই, পিছত গম পাই তেওঁ আনএডুকেটেড হৈ লণ্ডনলৈ গৈছে। আৰু লগত সিদ্ধাৰ্থ শৰ্মা আছিল, তেওঁ ভাল অভিনয় কৰিছে। তালি মাৰিবা টানি পৰিব লোবৰ এজ এ কমেডিয়ান বহুত ভাল অভিনয় কৰিছে। আৰু তেনেকৈ তেওঁলোকে কিদৰে লণ্ডনত যায়, লণ্ডনত গৈ কিন্তু এইবোৰ যাতে কেউ গম নাপায়, অষ্টমী ক'ত গ'ল, কি হ'ল, আমি ক'ত গ'লোঁ, কোনেও যাতে গম নাপায়। তেওঁলোকে কিদৰে বদলা লয়। আৰু চিনবিলাক ইমান ক্ৰিটিকেল কৰি দেখুওৱা নাই, তথাপিতো অলপ ষ্টাইল দিছে বাৰু ফাইট চিনত। গতিকে যিয়ে নহওক ইমান ক্ৰিটিকেল কৰি দেখুওৱা নাই, বা তাত পুলিচৰ যি এক্টিভিটি আছে বা কেনেকুৱা ধৰণে বিচাৰ হোচাৰ কৰিছে, অলপ মানে যিবিলাক বলিউড ষ্টাইল দিছে তেনেকুৱা ষ্টাইল দিয়া হৈছে তাতো, ভালে লাগিছে। কিন্তু চিনেমাখন মানে যেতিয়া লণ্ডনত যায় তেওঁলোকে তেতিয়াৰ পৰা ইংলিছৰ যিটো ইংলিছ লেংগুৱেজ সেইটো বহুত বেছি ইউজ কৰা হৈছে। Things are not in shape. We need to catch up. We die, you die. অসমীয়া চিনেমাখনত গতিকে কিছুমান মানুহ তাৰ ফলত অলপ বিৰক্তিও পাইছে। যিয়ে নহওক চিনেমাখন অভাৰঅল ঠিকেই আছে। তাৰপিছত তেওঁ বদলা লৈ কিনে আকৌ অসমলৈ আহে। গতিকে অভাৰঅল ষ্টৰি এইটোৱে এটা চিম্পল ষ্টৰি, আৰু ময়ো চুটিকৈ কৈ দিলোঁ গোটেইখিনি কথা।
অলপ কম সময়ৰ ভিতৰতে কাৰণ এনেকুৱা আছিল গতিকে আমি চালোঁ এনজয় কৰিলোঁ আপোনালোকেও চাব বাৰু কেনে লাগে কমেণ্ট কৰি জনাব মোৰ ওচৰলৈ আহিব মাৰিবলৈ আহিছোঁ মাৰিম সভ্য দুনিয়াৰ খেলাই খতম